নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই, মোৰো ভালেই। আজি মই আপোনালোকৰ মাজলৈ এটি নতুন বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিক ৰাসলীলাত ঋষিৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ বিষয়ে বাৰু আপোনালোকে জানেনে? তেওঁৰ ঘৰ ক'ত, কাৰ লগত ৰিলেশ্যনশ্বিপত আছে, বৰ্তমান কি কৰি আছে আৰু তেওঁৰ প্ৰকৃত নাম, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ৰেঙনি টিভিত সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক ৰাসলীলাত ঋষিৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে পাৰ্থ দত্ত। তেখেতৰ ঘৰ হৈছে যোৰহাটত। তেখেতক ঘৰত মৰমতে টুকু বুলি মাতে। অভিনেতা পাৰ্থ দত্তৰ জন্ম হৈছে 1998 চনৰ 17 অক্টোবৰ তাৰিখে। বৰ্তমান তেওঁ গুৱাহাটীত বাস কৰে। প্ৰিয় বন্ধু-বান্ধৱীসকল, অভিনেতা পাৰ্থ দত্তৰ পৰিয়ালত মাক, দেউতাক, বায়েক আৰু এগৰাকী ভায়েক আছে। মাকৰ নাম হৈছে মণিকা দত্ত, দেউতাকৰ নাম হৈছে যতীন দত্ত। তেখেতে মডেলিং আৰু এক্টিং কৰি খুব ভাল পায়। বন্ধু-বান্ধৱীসকল, অভিনেতা পাৰ্থ দত্তই বৰ্তমান পলাশী দাসৰ সৈতে ৰিলেশ্যনশ্বিপত আছে। তেখেতৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে জানিবলৈ গ'লে তেখেতে স্কুলিং কৰে ছেইণ্ট মেৰিজ হাইস্কুলত আৰু ছায়েন্স অফ একাডেমীৰ পৰা কলেজীয়া শিক্ষা গ্ৰহণ কৰে। বন্ধু-বান্ধৱীসকল, ৰাসলীলা ধাৰাবাহিকত ঋষিৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা পাৰ্থ দত্তৰ অভিনয় সঁচাকৈ খুবেই সুন্দৰ। তেখেতে 2018 চনত মডেলিঙত জইন কৰে আৰু তেতিয়াৰ পৰাই তেখেতে অভিনয় আৰম্ভ কৰে। তেখেতে ঋষভ শৰ্মাৰ তুমি অহা নামৰ এটি মিউজিক ভিডিঅ'ৰ জৰিয়তে অভিনয়ত খোজ দিয়ে। তাৰ পিছত তেখেতে মডেলিঙৰ লগতে এক্টিং কৰি গৈ থাকে। তেখেতে বহুকেইখন অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছে। ৰাজবোৱাৰী, ৰাধা, বিৰিণা, ৰাসলীলা। প্ৰিয় বন্ধু-বান্ধৱীসকল, ৰাসলীলাত ঋষিৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পাইছে জনাবচোন। এই ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে এটি লাইক কৰি দিব আৰু লগ পাম এটি নতুন বায়োগ্ৰাফি ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ।